আমিতো নাজানো সেইটো বস্তু কাৰণ আমি অলৰেডি আগতে আহিছোঁ তো আগতে আহোঁতে মানে আমাৰ পৰা তেনেকৈ একো চাৰ্জ লোৱা নাছিল ऐसे घूमने के लिए आया था यहाँ पे क्या ये रोइंग का है हम तीनों तिनसुकिया का है অলপ ফূৰ্তি কৰে এইফালে বিকি ইমান গাড়ী আহি আছে অলপ লাহে 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 ইমান কি উৎপাত কৰিছে উৎপাত তুমি কৰিছা গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই শশাংকছ ব্লগছ আমি বৰ্তমান আজি দেওবাৰ তো হেৰি কি বুলি কয় আজি ওচৰতে জানে চবেই যে গৰমৰ দিন এতিয়া গৰমৰ ছিজনটো সেইকাৰণে গৰমৰ ছিজন কাৰণে ওচৰতে এতিয়া বুলিবলৈ আৰু অৰুণাচলখনে আছে তো আমি ফুৰিবলগীয়া তো সেইকাৰণে এতিয়া যাওঁ এতিয়া আজি দেওবাৰ বুলি অকণমান ফুৰি আহোঁগৈ বতৰটো আজি বহুত ভাল কৰিছে এয়া বতৰ ঠিক আছে ৰ'দো ওলাইছে আৰু অকণমান ডাৱৰীয়াও কৰি আছে সেইকাৰণে যাওঁতে ইমান কষ্ট নহ'ব চাগে তো আজি সেইকাৰণে ওলাইছোঁ বেছি ভিডিঅ'টো আৰু দেৰি নকৰোঁ চাই যাওক আৰু মই যাম আৰু মোৰ লগত আৰু তিনিটা আছে লগৰ তো চাই যাওক সেইকেইটা তো ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ তো ব'লক গাইজ চবচে মেইন বস্তু নিজে খালেও নাখালেও কিন্তু এইখনকতো খুৱাব লাগিব এইখন খালেহে আমি তালৈ গৈ পাম তো সেইকাৰণে এতিয়া তেল দিব সোমাই লওঁ তেল অলপ ভৰাই পেলাই তাৰপৰা আকৌ গৈ আছোঁ তেল ভৰাব লাগিব তো বাইকত তেল একেবাৰে নাই তো আজিৰ পৰা গম পাই যাম কি তেল কিমান খাই দাম হ'বলগীয়া তেলৰ দামটো বাঢ়িলে বোলে বাঢ়িলে নি তেলৰ দাম বাঢ়িলে বোলে তেল লগাব তো ইয়াত তেল ভৰাই লওঁ দাম থা 97 96 97 অৰুণাচলত কম হ'ব ন তো ইয়াত তেলটো ভৰাই লওঁ গৈ থাকোঁ এতিয়া ৰাওনা হৈছোঁ আৰু হেৰিলে বুলি ৰাওনা হৈছোঁ এতিয়া অৰুণাচল আমি ক'বলৈ নহ'লে আমি অৰুণাচল ডাম্বুক যাম তো চাই যাওক ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আহক চাই যাওক মোৰ বাওঁফালে আছে আমাৰ এই তিনিচুকীয়াৰ মাকুম ৰোডত ৰিলায়েন্স ট্ৰেণ্ডছ KFC পেণ্টালুনছ তেওঁলোকে এবাৰ ভিজিট কৰিব ভাল লাগিব গৈ আছোঁ ডাম্বুকলৈ বুলি অলমষ্ট আৰু টাইম লাগিব আমি ওলাইছোঁ এতিয়া বহুত ধুনীয়া এটা ৱেডাৰ ওলালে নেকি গা ধুই আছে ন হয় আজি শুভ কামত গাইজ এয়া চাব পাৰিছে এয়া হাতী পোৱালি গা ধুৱাই আছে মৰমীয়াল বহুত কিউট দাদা চাব আহিছোঁ দেই চাব আহিছোঁ এই হাতী পোৱালিটো গা ধুৱাই আছে জয় গণপতি বাপ্পা দেৱ ভাই নাম বিকিছ মংগু গংগু এইজন গংগু হয় ইমান কিউট হাতীটো জয় গণপতি বাপ্পা দেৱ হাই হাই গংগু হাই হাই বহুত ধুনীয়া ফটোটা গংগু হয় ইয়াৰ নাম বহুত ধুনীয়া বহুত কিউট মানে এতিয়া গৈ আছিলোঁ আমি ৰয়িঙৰ কাৰণে তো ৰয়িঙলৈ গৈ থাকোঁতে মানে আমি পটককৈ ৰাস্তাতে দেখিলোঁ যে মানুহে ঘৰত তেনেকৈ গা ধুৱাই আছে হাতী পোৱালিটোৰ নাম মানে গংগু হয় বহুত কিউট মানে দেখিছে আৰু বিগ গংগু হাই হাই এইফালে কেমেৰা এয়া গংগুক এতিয়া বাই বাই দি আমি এতিয়া আকৌ ৰয়িঙলৈ বুলি ডাম্বুকলৈ বুলি আমি এতিয়া ৰাওনা তো বাই বাই গংগু বহুত ভাল লাগিল
অলৰেডি ক্ৰছ কৰিলোঁ ডুমডুমা আমি তালা পামগৈ লাহেকৈ তো আমি চাই যাব ভিডিঅ'টো ट्रेन ढीला हो गया चला गया और भी हम लोग को बहुत दूर जाना है फिलहाल तो हम लोग का ये तो साला ये बंदा 120 में लाता है हमको 120 मतलब हिमालयन में जहर मतलब कतई जहर तो আহি আমি তালাপৰ পৰা বহুত আগত আহি পিনে এতিয়া ৰখিছোঁ মানে আমাৰ লগৰটো যোনটো প্লাছ বাইকৰ চেইনডাল ঢিলা হৈ গ'ল তো সেইকাৰণে চেইনডাল মানে টাইট কৰি আছে আৰু অলৰেডি আমাক বহুত দূৰ যাব আছে ডাম্বুকলৈকে মানে কমচে কম ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব ডাম্বুক 90 ভাবি লওক 90-100 কিলোমিটাৰ ইয়াৰ পৰা আকৌ যাব আছে তো সেইকাৰণে মানে এতিয়া বাইকখন সেইকাৰণে এবাৰ ছাৰ্ভিচিং দি লৈছে ট্ৰেইনত এয়া ঢলাৰ পৰা গৈ আছোঁ আৰু আমি একদম চিধা ৰাস্তা যোনটো মানে একদম কোনো একো এটা বস্তু নাই পূৰা সম্পূৰ্ণ খালী ৰাস্তা তো এনেকুৱা খালী ৰাস্তা দেখিলেতো দবাব মন যায় ন তো সেইকাৰণে বাইকখন আৰু ৰাস্তাটো দেখি দবাই দিলোঁ আৰু বাকী আমি ঢলাৰ ওচৰতে আছোঁ আমি ঢলা ব্ৰিজ পাওঁ অৱস্থা আৰু ফালি দিছোঁ আৰু ব্ৰিজত উঠিছোঁ আৰু ষ্টাৰ্টিঙত উঠি আমি এতিয়া ঢলাশদিয়া ব্ৰিজৰ পৰা এতিয়া গৈ আছোঁ চাই যাওক আগলৈ গৈ এতিয়া ঢলাশদিয়াৰ ব্ৰিজৰ যোনটো মিডল ভাগো নহয় একজেক্টলি অকণমান মানে অলপ আগলৈ আমি এতিয়া গৈ আছোঁ এতিয়া পালোঁগৈ মানে নদীখনৰ পৰা উঠিলোঁ আৰু উঠাৰ পিছত এতিয়া গৈ আছোঁ আগলৈ আৰু চাওক নাই মানে ইয়াত মানে পানীখিনিৰ ওপৰত মানে যোনটো এটা কুঁৱলী নিচিনা এটা চামনি পৰি আছে ন মানে ভালকৈ পানীখিনি চাব নোৱাৰে মানে চবফালে একদম ধোঁৱা নিচিনা হৈ আছে আৰু লগতে লগৰকেইটা চাওক সিহঁতি ফটো ছেশ্যনত লাগিয়ে গ'ল আৰু কি ক'ব আৰু এই ভিউটোৱে ইমান সুন্দৰ তো সেইকাৰণে কোনো ৰখিব নোৱাৰে ফটো নমৰাকৈ ফাইনেলি আহি পালোঁ ঢলাশদিয়া ব্ৰিজৰ অকণমান ৰখিলোঁ আৰু বহুত দূৰ মানে অলৰেডি আহিলোঁ ন জাৰ্ণি কৰিলোঁ তো কঁকাল বিষাই গৈছেগৈ আৰু তো সেইকাৰণে এতিয়া ইয়াত ৰখিলোঁ অলপ বাকী এইফালে ফটো ছেশ্যন হৈ আছে এয়া বাকী এয়া অকণমান ৰখি পিনে গৈছোঁ আৰু এতিয়া দেখিছে আপোনালোকে চাই পূৰা ধোঁৱা হৈ আছে গোটেই পানীখিনি আৰু পানী অলৰেডি যিহেতু মানে ফুট বাঢ়িলে বহুতখিনি পানী বাঢ়িলে বাৰিষা দিন আৰু বাঢ়িবই আৰু পূৰা বগা হৈ আছে এইফালে একো মানে তেনেকৈ ধৰিব নোৱাৰি আৰু যিহেতু আমি যেতিয়া ৰাতিপুৱা ওলাই আহিছিলোঁ তেতিয়া মানে ইমান ৰ'দ দিয়া নাছিলে কিন্তু এতিয়া ৰ'দটো মানে এতিয়া আহিছে আৰু ভালকৈ মানে এতিয়া ৰ'দে মানে দেখাইছে আৰু নিজৰ লেভেলটো দেখাইছে এতিয়া ৰ'দে বাকী আৰু এতিয়া ওলাই মাৰে আৰু ইয়াৰ পৰা ওলাই যাম এতিয়া তাৰপৰা শদিয়াত গৈ পিনে তাৰপৰা শদিয়াত ৰখিম য'ত আমাৰ পাছ কাটিব লাগিব তাতে অলপ ৰখি পেলাই একো খোৱা নাই
ৰাতিপুৱাৰ পৰা একো খোৱাই নাই তেনেকৈ, তো খাব লাগিব। তো তাত গৈ ৰখিম আৰু বতৰটো বহুত ভাল কৰিছিলে, কিন্তু এয়া দেখিছে সূৰ্য পোহৰ। এতিয়া লাহেকৈ সূৰ্য পোহৰে খাই আছে আমাক। ৰাতিপুৱা ওলাওঁতে বহুত ধুনীয়া আছিলে, কিন্তু এতিয়া ঘামি মেলি অৱস্থা নাই। বেগী চব ৰিল বনোৱাত ব্যস্ত, হিমালয়নৰ লগত ৰিল চবে। ফটোশ্বুট চলি আছে, ফটোশ্বুট কৰি মেলি এতিয়া 5 মিনিটত ওলাই আছোঁ আমি। ইমান গাড়ী আহি আছে, অলপ লাহে লাহে ইমান কি উৎপাত কৰিছে। তুমি কৈছা মানে বহুত দিনৰ পিছত ৰ'ব, ভাগৰ লাগিছে। বহুত দিনৰ পিছত আহিলোঁ মানে কি বহুত দিনৰ পিছত প্লেনটো ছাকচেছ হৈছে। আমি 3 মাহৰ পৰাই অলৰেডি এইটো প্লেন বনাই আছোঁ। লাষ্টত গৈ আজি ছাকচেছ হ'ল। কেতিয়াবা ইহঁতৰ মিলে টাইম, কেতিয়াবা আমাৰ নিমিলে, বা মোৰ মিলে, কেতিয়াবা সিহঁতৰ নিমিলে, এনেকুৱা নিমিলা হৈ আছে। পানী ওলাই আছে, ঘাম এতিয়া দেখিছ নাই সূৰ্য পোহৰ কেনেকুৱা দিছে। অথনি ৰাতিপুৱা কিমান চালি আছিলে। তাৰপৰা বাকী কি বুলি ক'ম, বাকী সেয়াই আৰু এই আজি টাইম মিলিলে ভালকৈ আজি ৰয়িঙো ফুৰিম, ডাম্বুকো ফুৰিম। আজি ফুৰা বতৰ, ফুৰিম আৰু চাই যাওক ভিডিঅ'টো। চ' গাইজ আমি পালোহি এতিয়া শদিয়াত পাই পিনি এতিয়া আমি খাবলৈ ৰাতিপুৱাৰ পৰা যিহেতু খোৱা নাই, তো হোটেলত সেইকাৰণে খাবৰ কাৰণে আহিছিলোঁ এতিয়া। ये कैसा है गर्मी में हालत? और ये तो हालत केनेকুৱা हालत গৰমত বিকি ঘামি মেলি অৱস্থা নাই কাৰো। প্ৰথমে পুৰি ঘুগুনি খাই লওঁ, এইফালে সিহঁতিও খাই আছে, খাই লওঁ আৰু আগত যাম আৰু ৰয়িঙলৈ বুলি চাই লওঁ ভিডিঅ'। তো ফাইনেলি খাই উঠিলোঁ এতিয়া। খাই উঠি পেলাই এতিয়া অকণমান মানে আৰাম লাগিছে। আৰাম লগাৰ পিছত এতিয়া যাম আৰু ধুনীয়াকৈ। ৰাতিপুৱাৰ পৰাতো একো খাই অহা নাই। তাৰপৰা এতিয়া ৰুটি খোৱাৰ পিছত এতিয়া ভাবিছোঁ পাণ এখন খাই লওঁ গোটেইকেইটাই। পাণ খাবলৈ পাণ দোকানত ৰেডি হৈ আছে। এখন পাণ ভৰাই পেলাই মুখত যাওঁ ডাইৰেক্ট এতিয়া ৰয়িঙলৈ। চিনি মিনি সেইটো চিনি গুড় কুछ है तो डाल दीजिए उसमें। लोवर लीजिए, बोलो अभी कुछ, अभी बोलो, बोल रहा था बहुत। बाप रे, घी भी डाल दिया आप। गुड़ बोला ना, और गुड़ चाहिए क्या? गुड़ खा ले, गुड़ खा ले अभी। ऐसा लग रहा है मिठाई खाने से। तुम ना 1 केजी चीनी ले ले, आधा किलो होने से भी ले लो। खाते खाते जाना। चीयर्स। क्या बोला तूने? कुछ जमाओ तो जमनी करो कुछ। पान खा के देखो, माथा घूम रहा है। গোটেইকেইটাই পাণ খায়, এইফালে গোটেইকেইটাই পাণ খাই মেলি প্ৰথমে ৰুটি খালোঁ। ৰুটি খাই মেলি এতিয়া পাণ এখন খাই পেলাই এতিয়া ধুনীয়াকৈ চৰি সেইটো পুৰি ৰবৰ পুৰি খাইছোঁ আমি। ৰবৰ পুৰি মানে বহুত ঠাণ্ডা হৈ গৈছে পুৰিটো। ৰবৰ পুৰি খাই পেলাই এতিয়া যাওঁ এতিয়া হেৰিলৈ। পাণ এখন মুখত ভৰালোঁ। পাণ এখন মুখত ভৰাই এতিয়া ৰয়িঙলৈ বুলি ৰাওনা। এতিয়া শদিয়াৰ এখন হোটেলত আমি গোটেইকেইটাই খাই বৈ মুখত এখন পাণ ভৰাই মই চশমাযোৰ পিন্ধি বাইকখন ষ্টাৰ্ট দি যাওঁ আৰু নিজৰ ডেষ্টিনেশ্যনলৈ বুলি। ৱেইট ওলা ইমানে ভাৰী বাইকখন যে নোলাই নহয়। সেই ৰয়িঙৰ ওচৰত এইডোখৰ গেটৰ ওচৰত ৰখিছোঁ আমি। এই গেটখনৰ ওচৰত মানে কি হ'ল, মানে এই লগৰ দুটা যোনটো আছিলে সেইটো দুটা অলৰেডি পাৰ হৈ গৈছিলে। তো আমি ডিকি আৰু মই মানে হিমালয়নত আহি আছিলোঁ। তো সিহঁতক আমাক পটককৈ মানে ৰখাই পেলাই তাৰপিছত মই ভাবিলোঁ চাগে তেনেকৈ এতিয়া পাছ কাটিব নালাগে, কাৰণ বহুতখিনি মানুহ তেনেকৈ গৈ আছে।
তো আকৌ এতিয়া হুইচেল বজালে ৰখালে, তাৰপৰা আকৌ পাছ কাটিব ক'লে, পাছ কাটি পেলাই এতিয়া ইয়াত বিকি তাত সোমালে পাছটো দেখাবলৈ, কাটিলোঁ পাছটো। এতিয়া যাওঁ আৰু এতিয়া আমি শদিয়া গেটত পাছ কাটি পেলাই আহি আছিলোঁ, মানে ৰয়িঙৰ ফালে গৈ আছিলোঁ আৰু গৈ থাকোঁতে বিকিয়ে ক'লে যে এইফালে এটা ভিউ পইণ্ট এটা আছে। তো সেই ভিউ পইণ্টটোৰ ফালে গৈ আছিলোঁ আৰু এইফালে চাওক ৰাস্তা চাওক, একদম মানে কেংগাৰুৱে জাম্প মৰা দি মাৰিছে আৰু বাইকখন। তো এই আৰু আমি এই ভিউ পইণ্টটোলৈ আহিছিলোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু এইবাৰ বিকি অলৰেডি আহিছিলে, তো সেইকাৰণে সি জানে মানে। তো ইয়াত আহিলোঁ এবাৰ, চাই গ'লোহি, ভাল লাগিলে বহুতখিনি। ত' গাইজ বহুত ধুনীয়া ভিউ এটা পালোঁ, মানে এইফালে গৈ আছিলোঁ ৰয়িঙত, অলৰেডি ৰয়িং পালোঁহি আমি। ৰয়িঙত আমি এইফালৰ পৰা গৈ আছিলোঁ হাইৱে ফালৰ পৰা, তো তেতিয়া মানে বহুত ধুনীয়া জেগা এটা পালোঁ। আৰু জেগাটো মানে বিকিৰণে দেখালে যে এইফালৰ পৰা কাৰণ এইফালে এইটো ছাইডে আহিছিলে আগত, তো সেইকাৰণে কৈছে যে এইটো ছাইডে আহোঁ, ইয়াত এটা ভাল এটা ভিউ পইণ্ট এটা আছে। তো সেইকাৰণে ইয়াত আহিলোঁ। বাকী সেয়া এইটো ভিউ পইণ্টটো ইমান সঁচাকৈ কৈছোঁ নহয়, আপোনাৰ মানে অৰুণাচল এনেই অৰুণাচল নহয়, মানে ইয়াত বহুত ধুনীয়া মানে জেগাটো। ফুটটো চাওক, যিটো আৱাজ আহি আছে ফুটটো আৱাজ শুনিয়ে ভয় লাগিছে। ইয়াত মানে মানুহবিলাকে গাড়ী ধুবলৈ আহে, বাকী এনেই মানুহেও তেনেকৈ গা চা ধুবলৈ মানে ভাল হয়, বহুত ঠাণ্ডা পৰিৱেশ। গৰম দিনৰ কাৰণে একচুৱেলি এইটোৱে হেভেন বুলি কয়, এইবিলাকেই হেভেন। ফাইনেলি আমি পালোঁহি ৰয়িং, এখন ৰয়িং গেট এখন, আমি ৰয়িং পাই গ'লোঁ। তাৰপিছত এতিয়া লগৰটো আছে, লগৰটো কৈছে লগৰটোৰ ঘৰত, তাৰ মানে যোনটো দ্বীপ বুলি আমাৰ লগত আহিছে, তো তাৰ ঘৰটো মানে ৰয়িঙতে হয়। তো সি আমাৰ তিনিচুকীয়াত ৰুমত থাকে, তো সেইকাৰণে সি ঘৰৰ পৰা আহেগৈ, কাৰণ ঘৰত তাক মাকে মাতিছে মানে বস্তু এটা দিবলৈ লাগে। তো সেইকাৰণে ঋতু আৰু দ্বীপ মানে তালৈ গ'ল ঘৰলৈ। আৰু আমি এতিয়া বিকিৰণ আৰু মই এইডোখৰতে অকণমান গছৰ ছাঁত ৰখিলোঁ, ভাবিলোঁ বাইকখনো অকণমান ৰেষ্ট দি দিওঁ, বহুত দূৰ মানে আকৌ আহি আছিলোঁ, তাৰপৰা বাইকখনো গৰম হৈ গ'ল বহুতখিনি, সেইকাৰণে এতিয়া অকণমান ৰেষ্ট দিলোঁ। ইয়াত অলপ দেৰি ৰখিছোঁ, ৰখি পেলাই তাৰপিছত ইহঁতি অহালৈকে বাট চাইছোঁ, তাৰপিছত আমিও ডাম্বুকলৈ বুলি ৰাওনা হ'ম আৰু। বহুত গৰম, ইমানেই গৰম এইফালে মানে ৰ'দটো মানে ইমানেই মানে ৰ'দটো ইয়াত পৰিছে। মই কৈছোঁ না আপোনাক যে অলৰেডি মই কৈছোঁ যে ৰাতিপুৱা আহোঁতে মানে ইমান এইটো এটা ভাল এটা হেৰি আছিলে, ৱেডাৰ আছিলে, তো ভাল লাগিব বুলি ভাবিলোঁ। ইয়াত অহাৰ পিছত মানে ইয়াত মানে পূৰা মানে বহুত বেছি ইয়াত গৰম, ইয়াত মানে ৰ'দটো একদম ভককৈ ধৰিছে, মানে একদম টিকা ফটা ৰ'দ মানে এইটো। ন হেৰি বিকি, ৰ'দটো চাই কেনেকুৱা লাগিছে কৈ দে অকণমান ৰাইজক। তাৰপৰা ওলাই আহোঁতেতো একদম ধুনীয়া বতৰ, ৱেডাৰ বঢ়িয়া আছিলে, কিন্তু ইয়াত অহাৰ পিছত মানে একদম মানে বুম, মানে কি বুলি ক'ম এইটো, কেনেকৈ ধৰে যে এইটো ৰ'দটোৱে খাওঁকৈ আছে মানে ৰ'দটোৱে। দেখিছে পূৰা ঘামি মেলি অৱস্থা নাই, চুলি লৈ পেলাই এতিয়া জাষ্ট নকৰিব দেই, কাৰণ হেলমেট পিন্ধি আছোঁ। তো হেলমেট খোলাৰ পিছত এতিয়া ঘামি জামি মানে এতিয়া অৱস্থা নাই। তো সেয়া আৰু ইহঁতলৈ ৰখি আছোঁ, চাই লওঁ, তাৰপিছত আৰু ডাম্বুকলৈ বুলি। গৰমত হালত বেয়া হৈ গৈছে, সেইকাৰণে ছাইডতে দোকান এখন আছিলে। তো যিহেতু আমি ঋতু আৰু দীপৰ কাৰণে ৰখি আছোঁ, তো সেইকাৰণে গৰমত হালত বেয়া হৈ আছে, সেইকাৰণে এইটো ষ্টিং নাখালে উপায় নাই, নহ'লে একদম মানে শুকুৱাই দিছে মানে বডিটো, ৰ'দে একদম টানি গোটেই বস্তুটো মানে শুকুৱাই দিছে। সেইকাৰণে ৰখিলোঁ আৰু ষ্টিং দুটা খাই লওঁ, অলপ এনাৰ্জিটো আনি লওঁ গাত। ষ্টিং খাওঁ, এনাৰ্জি বঢ়াওঁ। তো এতিয়া সেই লগৰকেইটা আহিলে, এই দীপ আৰু ঋতু আহি গ'ল। এতিয়া অলমষ্ট 10:50 হ'লেই, এতিয়া সোনকালে ওলাই দিওঁ, নহ'লে আকৌ পিছত দেৰি হৈ যাব। তো সেইকাৰণে এতিয়া ষ্টিং খাই ল'লোঁ, ইহঁতিও খাই আছে ষ্টিং। এতিয়া এনাৰ্জিটো অলপ বঢ়াই লৈছোঁ, বঢ়াই লৈ পেলাই এতিয়া আৰু ডাইৰেক্ট ডাম্বুক। এই ঘৰৰ পৰা আহি গ'ল, ইও আহিলে, দুটাই ধুনীয়াকৈ পেট ভৰাই খাই আহিছে দেই, হেৰি দীপৰ ঘৰত। আমাৰ দুটা অকলে ইয়াত ৰখাই পেলাই, পাপ লাগিব। তো সেয়াই আৰু আমি এতিয়া ওলাওঁ, অলমষ্ট দেৰি হৈ গৈছে বহুত, তো গৈ থাকোঁ আৰু।
এয়া অলপমান ডাম্বুকৰ দৃশ্য। ইয়াততো মানে বহুত কমলা গছে আছে আৰু এইফালে এইফালে পাহাৰ আজি পাহাৰটো ইমান এটা ভালকৈ দেখি পোৱা নাই। তোমাৰ এইফালে ডাৱৰীয়া হৈছে বতৰ। গাইজ আহি পালোঁ ডাম্বুকত। এই ডাম্বুক সোমালোৱে অলৰেডি। ডাম্বুকতো জানে মানে কমলা বহুত ফেমাছ হয়। তো আহোঁতে বহুতখিনি তেনেকুৱা কমলা দেখি আহিছোঁ, মানে তেনেকুৱা গছ বহুত। কিন্তু বাইকত আহি আছোঁ ন, তো বাইকত আহি থাকিলে মানে বস্তুটো কি হয় আপোনাৰ মানে অকণমান সেইটো হয় ন, লৰে ন, মানে বাইকত অকণমান জাৰ্কিংটো খায়। তো সেইটো কাৰণে মানে ভিডিঅ' ইমান এটা ভাল নহয়, সেইকাৰণে মই ভিডিঅ'টো তেনেকৈ কৰা নহ'ল। বাকী ইয়াত মানে এইফালে এইবিলাক ডাম্বুকত মানে বঢ়িয়া। আৰু মেইন কথা মানে সেই ৰয়িঙত থাকোঁতে যেতিয়া আমি বহুত ৰ'দ পাইছিলোঁ ন, এতিয়া মানে ইয়াত ইমান ৰ'দ নাই। ইয়াত মানে বতৰটো অলপ সেমেকা। ইয়াত চাগে বৰষুণ দিব নেকি, দিওঁ তেনেকুৱা অৱস্থা। মানে ডাৱৰ এইবিলাক মানে তেনেকৈ হেৰি নাই, অলপ বৰষুণ দিওঁকৈ আছে। তো বাকী कुछ बोलेगा यहाँ पे आके? बढ़िया लगिले নহয় ইয়াত অকণমান বতৰটো সেমেকা হয় নাই। ৰয়িঙত কিন্তু বহুত বতৰটো হেৰি আছিলে, কিন্তু ইয়াত কিন্তু বহুত মানে বতৰটো সেমেকি আছে, মানে বৰষুণ দিওঁ অৱস্থা। আৰু বাকী ইয়াত অলপমান ৰখিছোঁ, অলপমান ৰখি পেলাই তাৰপৰা ইয়াৰ পৰা আৰু যাম ইয়াৰ পৰা বেলেগ এটা জেগাত। হা ऐसे घूमने के लिए आया था यहाँ पे, थोड़ा सा ऐसे घूमा। कब जाएंगे? हम लोग आज ही निकलेंगे। कौन सा यहाँ से जाके उधर में, वो उधर में है ना। अच्छा, क्या ये रोइंग का है। हम तीनों 300 का है। इधर में व्यू पॉइंट अच्छा होगा ना। हाँ, उधर पूरा व्यू पॉइंट। अच्छा और वहाँ से एक जगह है, वहाँ जाके पूरा दाम। ঠিক আছে, থেংক ইউ দাদা। ত' ইয়াৰ লোকেল মানুহ এজনে মানে আমাক ক'লে আৰু যে কোনটো জেগা মানে বেষ্ট হ'ব। তো সেনেকৈ দেখাই দিলে আৰু অলপ সুধিছিলে ক'ৰ পৰা আহিছোঁ কি কথা। তো সেয়া আৰু ফাইনেলি গাইজ যোনটো ডেষ্টিনেশ্যন আমি লোকেট কৰিছিলোঁ, আমি যোনটো ডেষ্টিনেশ্যনত আহিম বুলি ভাবিছিলোঁ, তো ফাইনেলি আমি আহিলোঁ। তো আপোনাক বহুত কষ্ট মানে যোনটো ডাম্বুকৰ যোনটো ৰাস্তাটো একদম পূৰা পাহাৰৰ ওপৰত উঠি আকৌ পাহাৰৰ তলত নামি আকৌ পাহাৰৰ ওপৰত উঠি আকৌ পাহাৰৰ তলত নামি, মানে এনেকুৱা হৈ গৈছিলে যে বাইকখন যাওঁ নাযাওঁ যাওঁ এনেকুৱা টাইপৰ হৈ গৈছিলে মানে। তো বহুত দূৰ অহাৰ পিছত ফাইনেলি আমি ৰখি আহিছোঁ একচুৱেলি। তো সেইকাৰণে এতিয়া 12:15 হ'ল, আমি 12:15 পালোহি ইয়াত দুপৰীয়া। বাকী ডাম্বুকৰ নাজাৰা চাওক। বহুত ধুনীয়া এটা প্লেচ হয়। আৰু এইটো যোনটোত আমি এতিয়া ডাম্বুকৰ এৰিয়াত আহিছোঁ, এইটো পিকনিক স্পট হয় একচুৱেলি। তো ইয়াত মানে যোনটো আপোনাৰ 31 জানুৱাৰীৰ দিনাখন বহুত মানুহ ভিৰ থাকে ইয়াত। আজি মানে তেনেকৈ মানুহ নাই, আজি চব খালী। এইফালে এইখন যোনখন ষ্টল এখন দেখিছে, এইখন ষ্টলখনত আপোনাৰ এনেকুৱা পৰ্ক ফ্ৰাই কৰে। আৰু মানে আপোনাৰ সেই 1 জানুৱাৰীৰ দিনাখন মই সেই লাষ্ট টাইম 1 জানুৱাৰীত ফেমিলিৰ লগত আহোঁতে মানে পাইছোঁ ইয়াত মানে ইমানেই ভিৰ থাকে সেইটো টাইমত, মানে বহুত ভিৰ থাকে। আজি মানে পূৰা খালী, এইফালে একো নাই, মই দেখাই আছোঁ। বাকী এয়া এই নদীখন ডাম্বুকৰ, পানী তেনেকৈ বহা নাই, কিন্তু সেইটো ছাইডে বহুত পানী সোঁতটো বেছি। বাকী তেনেকৈ পানী উঠা নাই বাৰু। মানে বহুত এটা বহুত ধুনীয়া এটা পৰিৱেশ হয় এইটো। বাকী ইয়াত মানে যোনটো লেভেলত অথনি সেই ৰয়িঙত গৰম আছিল, তাতকৈ বহুতেই ওলোটা মানে ইয়াত দেখিছে। মানে অকণমান ডাৱৰীয়া হয় বতৰটো, বৰষুণ দিওঁকৈ আছে মানে তেনেকুৱা অকণমান ডাৱৰীয়া বতৰ। ইয়াত মানে তেনেকৈ ৰ'দটো নাই। তো এক প্ৰকাৰৰ পৰা ভালে, মানে অথনিৰ পৰা বহুত এনেকুৱা গৰম লাগিব, সেই ৰ'দটোৱে মানে একদম পূৰা পুৰি পেলাইছিলে পূৰা। তো ইয়াত অকণমান ঠাণ্ডা। ইয়াত অহাৰ লগে লগে বিকে মোক কৈছে অথনি যে ইয়াত মানে ঠাণ্ডা লাগিছে ইয়াত। তো সেইটো হিচাপত মানে বহুত এইটোখন ব্ৰিজখন আৰু বাকী তেনেকৈ দেখাবলগীয়া মানে সেয়া প্ৰকৃতিৰ এখন চব। এইটো ছাইড এইফালে এইটো ছাইডে বেছি একচুৱেলি। এইটো ছাইডে ইমান মানুহ নাযায়, মানে পিকনিক স্পট বুলি কয়, কিন্তু এইটো ছাইডে ইমান পিকনিক মানে মই যেতিয়া লাষ্ট টাইম আহিছিলোঁ আৰু এইটো ছাইডে ইমান পিকনিকৰ সেইটো ভিৰ নাছিল। কিন্তু মানে এতিয়া এই ছাইডটোত বহুত ভিৰ হয় পিকনিকত। এইফালে পূৰা আপুনি গাড়ী লাইন লাগি থকা দেখিব আৰু ইয়াত ডাম্বুকৰ। এইটো পিকনিক স্পট বুলিয়ে মানে জনা যায় তাৰ ব্ৰিজখন। আৰু বাকী আমি এতিয়া তললৈ গৈ আছোঁ, চাই যাওক ভিডিঅ'টো। ইয়াৰ ব্ৰিজৰ তলত গৈ আছোঁ এতিয়া। আবিকি
পূৰা ঘোষ ৰাইডাৰ নিচিনা লাগিছেচোন তোক ইয়াত পেট্ৰল অলপ ঢালি পেলাই জ্বলাই দিওঁ নেকি পূৰা ঘোষ ৰাইডাৰ গোটেই বৈ তলত যাওঁ বৈ এইফালে ব্ৰিজৰ ছাইডেদি এইটো ৰাস্তা এটা আছে তলফালে যোৱা মানে ডাইৰেক্ট সেই নদীখনলৈ ষ্টাৰ্টটো বন্ধ কৰিলে আৰামছে চলি যাব ভাবি চাবি পিছলিব গ্ৰীপ আছে না চকাত লাহে লাহে এই মানে ৰাস্তাটো বহুত ডেঞ্জাৰ ভালকৈ ভালকৈ নামি দিওঁ নেকি বাৰু ডিভত পিছলিলে নি বাৰু ইয়াত ৰাস্তাটো চাওক শিলগুটি ৰাস্তাত বাইক পূৰা জাম্পিং খাইছে ভিডিঅ'টো অকণমান লৰিব পাৰে চ' সেইটো লৈ বেয়া নাপাব মানে ইয়াৰ মানে জেগাটো যোনটো নামি অহা ৰাস্তাটো দেখিছে মানে কম্প্ৰমাইজ কৰিবলগীয়া হ'ল আৰু এই ভিডিঅ'টো তললৈ নামি আহোঁতে এইখন নদীখন এইখন আমি ব্ৰিজখন যোনখনৰ ওপৰত আহিছিলোঁ আমি এইটোৱে ভিউ পাহাৰ এই ডাঙৰ ডাঙৰ পাথৰ কেইটামান লৈ পেলাই ঘৰত সজাই থ'ম নেকি বাৰু ভাল লাগিব ন ফ্ৰী পাথৰ গা ধুবলৈ চাওঁ ৰেডি হ'লে ঐ ঋতু ক'ত অঁ সেইটো চাওক ঋতু নামিলে অলৰেডি আৰু এইটো বডি বিল্ডাৰ বাকী অকণমান এনজয় কৰি লওঁ তেতিয়ালৈকে যিহেতু মানে অকণমান দেৰিও হৈছে 12:30 বাজিব হ'ল তো বাকী এইখনে এয়াই ভিউ এয়াই ডাম্বুক এয়াই অৰুণাচলৰ ডাম্বুক আৰু বিকি কিবা কবি কেনেকুৱা লাগিছে ফিল্ডটো ফিল একদম জুই বেছি দেৰি কৰি লাভ নাই ইয়াত আৰু ডাইৰেক্ট ঠাণ্ডা পানীত নিজৰ গৰম বডিটো এতিয়া ডুবাব লাগিব যিহেতু বহুত গৰম লাগি আহিছিল আৰু বহুত ঘামি মেলি অৱস্থা বেয়া একদম চুলি তুলি মানে কি ক'ব আৰু এখন ঘামি মেলি তাতে হেলমেট পিন্ধি ঘামি অৱস্থা কাহিল মানে দীপক চাওক भाई दीप पत्थर लेके क्या कर रहे तुम ये सब আহিয়ে ডাইৰেক্ট নদীত নামি দিলে আৰু এইটো আজিলৈকে পানী দেখি নোপোৱাম আচলতে কি ক'ব আচলতে গৰমো বহুত যিহেতু মানে আহিছোঁ অৰুণাচল যিহেতু ওচৰত পৰে আৰু ইয়াতকৈ মানে হেভেন নাই আৰু যোনটো মানে ঠাণ্ডা মানে গৰম ছিজনত মানে এই পানীখিনিত আৰু ধুনীয়াকৈ শুই দিয়াটোৱে বেটাৰ হয় আৰু বাকী অলপ ফূৰ্তি কৰে এইফালে বিকি বাকী অলপ ফূৰ্তি কৰি লওঁ বহুত দূৰৰ পৰা আহিলোঁ এতিয়া ফাইনেলি নিজৰ ডেষ্টিনেশ্যন পালোঁ ফাইনেলি এনজয় কৰি মেলি মানে বহুত জোৰে গান গালোঁ ন মানে বহুত দিনৰ পিছত তেনেকৈ আহিছোঁ তো সেইকাৰণে ভাল লাগিলে বহুত ফূৰ্তি লাগিলে জোৰে গান গাই একদম আৱাজ ফাটি গ'ল মানে জোৰে চিঞৰি পেলাই একদম চিঞৰি গান গাই পেলাই আৱাজ ফাটি গ'ল পূৰা এতিয়া এনজয় কৰি মেলি এতিয়া গা চা ধুই মেলি গৈ আছোঁ ৰাস্তাটো চাওক না আপোনাৰ অকণমান মিষ্টেক আপুনি মানে পৰি যাব পাৰে পিছলি পৰিব হেৰি সেইকাৰণে একদম চাই যাবলগীয়া হৈছে আৰু ৰ'দ বহুত ৰ'দ অকণমান আগলৈকে একদম ডাৱৰীয়া বতৰ আছিলে এতিয়া কিন্তু মানে বহুত বেছি ৰ'দ দিছে মানে এতিয়া পূৰা চেক আছে মানে গাটো একদম পুৰিছে তো সেয়া আৰু এনজয় কৰি মেলি মাতটো ভাঙি মেলি আৰু চবচে এটা দুখৰ খবৰ মানে মোৰ কাৰণে মই যোনযোৰ চশমা পিন্ধি আছিলোঁ ছানগ্লাছযোৰ মোৰ ছানগ্লাছযোৰ একচুৱেলি মই মানে পিন্ধি আছিলোঁ তো মানে ইয়াত যোনটো পানীৰ সোঁতটো অলপ বেছি ন তো মানে এনেকৈ পানীৰ সোঁতত মানে কেনেকৈ চশমাযোৰ গুচি গ'ল পানীৰ লগতে মই গম নাপালোঁ পিছত গম পাইছোঁ যে চশমাযোৰ কি হ'ল মানে মই মূৰৰ ওপৰত থৈছিলোঁ আৰু চশমাযোৰ তো কি হ'ল চশমাযোৰ নাই বিচাৰিলোঁ বহুত নাপালোঁ ক'ত বিচাৰি পাব ইমানখিনি সোঁতৰ মাজত আৰুতো বিচাৰি নাপায় তো সেইকাৰণে গ'ল
কাৰণ ইয়াৰ আগত মোৰ অলৰেডি 2019 মই যেতিয়া তেজু গৈছিলোঁ, তেজু তেনেকুৱা এখন নদী আছিলে, তো নদীখনত তেনেকৈ মই লগৰখিনিৰ লগত তেনেকৈ এনজয় কৰিছিলোঁ, মানে সাঁতুৰিছিলোঁ, গা চা ধুইছিলোঁ। তো তেতিয়া মানে তেজু তাতো এখন ভাল এযোৰ চশমা এযোৰ মোৰ এনেকৈ পানীৰ লগত গুচি গ'লোঁ। আজি ছেকেণ্ড টাইম যোনটো আজি ডাম্বুকত আহিলোঁ, ডাম্বুকৰ নদীটো তেনেকৈ গুচি গ'ল আৰু একো নাই, এইবিলাক হৈয়ে থাকে। সেইটোৱে দুখ লাগিছে মানে বহুত। এতিয়া এতিয়া দুখ লাগিছে আৰু সেইটো বস্তু একো নাই, গ'লটো গ'ল। বাকী ৰ'ব, মাথাউৰিটো পাৰ হ'লে চাওকচোন মাথাউৰিটো কিমান ওখ। এনেকৈ গৈ এইফালৰ পৰা গৈ এইফালৰ পৰা গৈ আকৌ এনেকৈ উঠিব লাগিব। বহুত ওখ মাথাউৰি। অথনি বাইকখন যেতিয়া নমাই আনিছে একদম কেংগাৰুৰ নিচিনা জাপ মাৰিছে। তো এতিয়া উঠোতে ফাটিছে। তো উঠি লওঁ এতিয়া। এইফালৰ পৰা উঠি গৈ আছিলোঁ ৰাস্তাটোৰ ফালে। তো ইয়াৰ মানে যোনজন লোকেল সিহঁতি বোলে কিবা টেণ্ডাৰত পাইছে নেকি, এই ৰাস্তাটো যোনটো এই ৰাস্তাটোৰ কথা দেখিছে, এই ৰাস্তাটোৰ সৈতে সেই নদীখন কিবা টেণ্ডাৰত লৈছে নেকি নাজানো, টেণ্ডাৰত পালোঁ বুলি কৈছে। তো আমাক কৈছে কি মানে যে 200 টকা এটা ফিজ লাগিব, মানে পাৰ হেড আমাৰ 4জন মানুহ আহিছে, তো সেইকাৰণে পাৰ হেড মানে 50 টকাকৈ লাগিব বুলি কৈছে। তো আমিতো নাজানো সেইটো বস্তু, কাৰণ আমি অলৰেডি আগতে আহিছোঁ। তো আগতে আহোঁতে মানে আমাৰ পৰা তেনেকৈ একো চাৰ্জ লোৱা নাছিলে। কিন্তু এতিয়া মানে সেই 2 বছৰৰ পৰা হৈ আছে বুলি কৈছে, 2022 চনৰ পৰা, যে ইয়াত সেইকাৰণে আহিলে মানে আপুনি যদি আহি পেলাই ইয়াত যদি এনজয় চেনজয় কৰি মেলি যেতিয়া যাব, আপোনাৰ পাৰ হেড 50 টকাকৈ পৰিব। তেতিয়া মানুহ এজন আহিলে আমাৰ পৰা এতিয়া 50 টকাকৈ 200 টকা ল'লে। আমি মানে বহুতবাৰ ক'লোঁ মানে যে আমিও আগতে আহিছিলোঁ, কিন্তু আগতেতো লোৱা নাছিলে। কৈছে নাই এতিয়া ল'ব লাগিব, এতিয়া বোলে অফ ছিজন হয়। তো অফ ছিজনতো এতিয়াতো আমি ল'ব লাগিব, কাৰণ কেলৈ আমাৰ ৰাস্তাটো বেয়া হৈ আছে। তো ৰাস্তা বনোৱা পইচাটোতো আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা নাপাওঁ। তো সেইকাৰণে আমি পইচাটো ল'ব লাগিব। সেনেকৈ কৈ পেলাই আৰু দিবলগীয়া হ'ল আৰু উপায় নাই। এতিয়া দিলোঁ আৰু যিহেতু ইমান গৰমখনত, ইমান চোকা ৰ'দত আৰু মানে লাগি থাকিব মন নগ'ল। গোটেইকেইটা ল'ৰাই কৰোঁ আৰু কোৱাৰ পিছত তাৰপৰা এতিয়া গৈ আছোঁ আৰু ইমান সেইকাৰণে লাগি নাথাকিলোঁ। এতিয়া আহি সেই টপটো পালোগৈ। গম পাইছে মোক কিমান ভাগৰ লাগিছে, মানে ইমানেই ওখ এইডোখৰ মানে আপুনি উঠোঁতে উশাহ ফুলি যাব, মানে ইমানেই ওখ টাইপৰ এনেকুৱা টাইপৰ। তো সেয়া আৰু এতিয়া আমি পইচা এটা দি পেলাই আহিলোঁ। আহি মেলি এতিয়া যাওঁ আৰু এতিয়া আকৌ ডাম্বুক আহিছিলোঁ। তো ডাম্বুকৰ পৰা এতিয়া ৰয়িঙলৈ বুলি আকৌ ৰাওনা। তোৰ ৰয়িং গৈ লওঁ, তাৰপিছত ৰিটাৰ্ণ হওঁতে মানে আমি ভাবিলোঁ যে পাছিঘাটৰ ফালে যাওঁ বুলি। তো পাছিঘাটৰ ফালে আমি গৈছিলোঁ আৰু এনেই ভিউ চাবলৈ। তাৰপৰা দেখিলোঁ যে অকণমান লেট হৈ আছে। তো সেই বেছি লেট হ'ব বুলি আমি আকৌ সেই পাছিঘাটলৈ যোৱা নহ'ল। আমি আকৌ তাৰ পৰাই ৰিটাৰ্ণ হৈ দিলোঁ ৰয়িঙলৈ। তাৰপৰা আৰু ৰয়িং গৈ থাকোঁতে আৰু মাজত তেনেকৈ ভিডিঅ' কৰা নহ'ল। তো ইমানখিনি আৰু। চ' গাইজ ফাইনেলি আহি পালোঁ। লেট হ'ল একচুৱেলি, মানে কি হ'ল আহি থাকোঁতেও মানে অকণমান চেকিং আছিলে শদিয়াত। তো চেকিঙত অকণমান দেৰি তাত ৰখিবলগীয়া হ'ল। আৰু এতিয়া মানে 6:30মান বজাত পাইছোঁহি মানে একচুৱেলি আমি ঘৰলৈ যোৱা নাই, তিনিচুকীয়া যোৱা নাই। আমি শদিয়াতে লগৰটো ৰুম আছে, তো সেই লগৰটো ৰুমতে থাকিলোঁ, কাৰণ আন্ধাৰ হৈ গ'ল যিহেতু আৰু ইমান দূৰ গৈছিলোঁ। চ' সেইকাৰণে মানে আকৌ তিনিচুকীয়ালৈ যাবলৈ মন নগ'ল আৰু, মানে যিহেতু বহুত টায়াৰ্ড হৈ আছিলোঁ। তো সেইকাৰণে মানে এতিয়া লগৰটো ৰুমতে থাকিলোঁ। আজি শদিয়াত আছোঁ ইয়াতে, আৰু কাইলৈ আৰ্লি মৰ্ণিং তিনিচুকীয়ালৈ ওলাই যাম আৰু। তো আজি ৰাতিটোৱে মানে লগৰটোৰ ৰুমত আৰু। তো বাকী লগৰ দুটাতো একদম মানে গৰমত তত নাই পেলাই গা ধুব গুচি গ'ল আৰু লগৰটোৰ ৰুমতে পালোঁ। এতিয়া অহাৰ পিছত গা ধুবলৈ গুচি গ'ল। এতিয়া মই আৰু সেয়াই আমি পালোঁহি। বাকী সেয়াই আৰু, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব কিবা। আৰু যদি তেনেকৈ ভাল আৰু এনেকুৱা ভাল জেগাত গৈ পেলাই যদি এক্সপ্ল'ৰ কৰিব পাৰোঁ। যোনে বাৰু গৈছে ডাম্বুক তেওঁলোকে গম পায় চবেই মানে কেনেকুৱা কি হয়, বা যোনে যোৱা নাই তেওঁলোকেও যাব পাৰে। বহুত ভাল হয়, বহুত এটা ঠাণ্ডা পৰিৱেশ, বহুত ভাল হয়। আৰু অৰুণাচল মানে একচুৱেলি ঠাণ্ডা পৰিৱেশে হয় এটা। তো ভাল লাগিলে, বহুত ভাল লাগিলে। আজি দিনটো এনজয় কৰিলোঁ। তো সেয়াই আৰু, বাকী ক'বলগীয়া একো নাই। চ'
ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে আৰু শ্বেয়াৰ কৰিব। আৰু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত, জয় অসম।